নমস্কাৰ বন্ধুবান্ধৱসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি 28 আগষ্ট তাৰিখে এক্সামটো হৈছিল, মানে থাৰ্ড গ্ৰেডৰ এক্সামটো ৰিজাল্ট আপোনালোকৰ কেতিয়া দিব সেই বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আমি সকলোৱে ৰিজাল্টৰ বাবে ৱেইট কৰি আছো, সেইবাবে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ৰিজাল্ট কেতিয়ানো দিব। তেনেহ'লে বলক বন্ধুবান্ধৱসকল পলম নকৰাকৈ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰোঁ। ৰিজাল্টৰ সম্পৰ্কত বাতৰি কাকতত প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা আৰু লগতে কেতিয়া ৰিজাল্ট দিব সেইটো কথাও নিউজ পেপাৰত উল্লেখ কৰিছে, আমি সেইটো আলোচনা কৰিম। আৰু নিউজ পেপাৰত এইটো কথা লিখিছে যে নৱেম্বৰৰ প্ৰথম সপ্তাহত ফল মানে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰাৰ সম্ভাৱনা আছে। আৰু বিশিষ্ট সাংবাদিক অতনু ভূঞা ডাঙৰীয়াই 4 নৱেম্বৰ বা 5 নৱেম্বৰত ৰিজাল্টটো মুকলি কৰাৰ সম্ভাৱনা আছে বুলি টুইটাৰত টুইট কৰিছিল। আৰু নিউজটোত লিখিছে যে সেৱা আৰু ৰাজ্যিক নিযুক্তি আয়োগ ৱেবছাইটত আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব, মানে আপোনালোকৰ সেৱা আৰু SLRCৰ ৱেবছাইটত ৰিজাল্টটো পাই যাব। লগতে উল্লেখ কৰিছে যে চতুৰ্থ বৰ্গৰ ভাইবা মানে আপোনালোকৰ ইণ্টাৰভিউটো ডিচেম্বৰ মাহত হ'ব। বাকী নিউজটোত লিখিছে যে টোটেল আপোনালোকৰ 28টা বিভাগত তৃতীয় বৰ্গৰ নিযুক্তি দিয়া হ'ব। আৰু নিউজটোত তলফালে লিখিছে যে 4 বা 5 তাৰিখে নৱেম্বৰৰ ৰিজাল্টটো মুকলি কৰাৰ সম্ভাৱনা আছে। আৰু নিউজটো আপোনালোকক কমিউনিটিত পাই যাব, কমিউনিটিত পোষ্ট কৰি দিম, আপোনালোকে তাৰ পৰা গোটেইখিনি পঢ়ি ল'ব পাৰিব। ইয়াৰ পিছতো আছে যে নৱেম্বৰৰ প্ৰথম সপ্তাহত আপোনালোকৰ ৰিজাল্টটো মুকলি কৰিব, এইটোৱে ইয়াতো এইটো কথাই উল্লেখ কৰিছে। তেনেহ'লে বন্ধুবান্ধৱসকল আজিলৈ ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।